আজি চাবলৈ গৈ আছোঁ পলাশবাৰীৰ ৰাস মহোৎসৱ। গতিকে কুলজিৎ ব্লগৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াতে এটা দি আছে চিকিৎসা সম্পৰ্কীয় ঘোষণা। যদি ৰাস মহোৎসৱত অহা কোনোবা দৰ্শনাৰ্থী যদি চিকিৎসাৰ কিবা অসুবিধা আছে তেতিয়াহ'লে ইয়াত চিকিৎসা শিবিৰ পাতিছে, গতিকে তাত দেখাই ল'ব পাৰিব। এইখন হৈছে গেট, লাইটেৰে ধুনীয়াকৈ বনাইছে গেটখন। ভিতৰলৈ গৈ আছোঁ। গাড়ী য'ত পাৰ্কিং কৰিছোঁ তাৰ পৰা বহুত জেগা মানে খোজকাঢ়ি যাব লাগে, বহুত দূৰ খোজকাঢ়ি যাব লাগে। গৈ আছোঁ খোজকাঢ়ি। চাৰিওফালে লাইটিং কৰিছে, মানুহ বহুত হৈছে ৰাস মহোৎসৱত। আৰু এতিয়া এই গেটখন ওপৰত ধুনীয়াকৈ মানে শ্ৰীকৃষ্ণ ফটো আহি আছে। আৰু এইখন হৈছে সভাথলীৰ ৰাস মহোৎসৱ থলীৰ গেট। এতিয়া চাম ৰাস মহোৎসৱৰ মূৰ্তি প্ৰদৰ্শনী। গতিকে আজিকালিতো বেছিভাগ মূৰ্তিয়ে টেকনিকেল বনায়, মানে কাৰিকৰী যিখিনি থাকে আৰু মূৰ্তি তেনেকুৱা ধৰণে দেখায়। আগত ৰাস মহোৎসৱ থলীবিলাকত এটা বা দুটা টেকনিকেল মূৰ্তিৰ প্ৰদৰ্শনী থাকে, কিন্তু আজিকালি প্ৰায়ভাগ মূৰ্তিৰ ক্ষেত্ৰতে মানে টেকনিকেল কাৰুকাৰ্য দেখায়। গতিকে সকলোবিলাক আপোনালোকক দেখাই যাম, ময়ো চাই যাম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। মানুহ বহুতখিনি হৈছে। আৰু এয়া হৈছে ৰাস মহোৎসৱৰ অৰ্থাৎ পলাশবাৰীৰ ৰাস মহোৎসৱৰ মণ্ডপ। কাৰিকৰী কৌশলেৰে ধুনীয়াকৈ সজাই তুলিছে মণ্ডপটো পলাশবাৰীৰ ৰাস মহোৎসৱৰ। তো এতিয়া যাম মীনা বজাৰ চাবলৈ। গতিকে মীনা বজাৰ চাবৰ কাৰণে এখন দলং বনাই দিছে, ওপৰেৰে যাব লাগে। কাৰণ তলেৰে মানুহবিলাক মণ্ডপলৈ আহে বা মূৰ্তিবিলাক চাবলৈ যায় দলংখনৰ তলেৰে, আৰু মীনা বজাৰ চাবলৈ গ'লে দলংখনৰ ওপৰেৰে যাব লাগে। চেৰকি ঘূৰি আছে, ডাঙৰ ডাঙৰ চেৰকি। এইটো হ'ল সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলি আছে তাতে। প্ৰচাৰ বিভাগৰ দায়িত্বত থকা এইবুলি পলাশবাৰী ৰাস মহোৎসৱৰ প্ৰচাৰ বিভাগৰ দায়িত্বত থকা মীনা বজাৰ চাই ঘূৰি আহিলোঁ। দলংখনৰ ওপৰেৰে এখন আছিল দলং। এতিয়া বাহিৰত যাম। বাহিৰত ওলাই আহিলোঁ আৰু এয়া হৈছে বাণিজ্য মেলা, ৰাষ্ট্ৰীয় বাণিজ্য মেলা, নেশ্যনেল ট্ৰেড এক্সপ'। ভিতৰত নগ'লোঁ আৰু আখৰ পৰা ওলাই গুচি আহিলোঁ। ইমানেই আছিল ভিডিঅ'টো। ধন্যবাদ।